हेलो एवरीवन वेलकम बैक माई क्लास प्रत्येक दिन इंट्रोडक्शन और दी ना थको आमी क्लास 8 और 2C लास्ट 4 अंक लै करिसिलो आज आमी 5 পৰা स्टार्ट करिम सो तुमालोके चाबा 5 नंबर 2 की आछे 2C इट होल 2C 5 नंबर 2 কি আছে আগতে কোশ্চেনটো পঢ়ি চাও দুটা সংখ্যাৰ অনুপাত 2:3 সংখ্যা দুটাৰ লগত 8 যোগ কৰিলে অনুপাত হয় গৈ 3:4 সংখ্যা দুটা নিৰ্ণয় কৰিব লাগে let সংখ্যা দুটা x, y সংখ্যা দুটা কি x, y first according to question অনুপাত 1:8 according to question সংখ্যা দুটাৰ অনুপাত কিমান হয় 2:3 হয় আমি সংখ্যা দুটাৰ অনুপাত লও x is to y equal to 2:3 এই অনুপাতক আমি কেনেকৈ লিখিব পাৰো x by y equal to 2/3 ইয়াৰ পৰা আমি যদি বজ্ৰপূৰণ কৰি দিও 2x equal to 2x নহয় 3y equal to 2y এটো আমি 1 নম্বৰ দি লও ইয়াৰ পিছত কি কৈছে যে পঢ়িছাও সংখ্যা দুটাৰ লগত 8 যোগ কৰিলে অনুপাত কি হয় 3:4 হয় সংখ্যা দুটাৰ লগত মানে 8 যোগ কৰিলে second according to question 2 and according to question কি আছে 8 যোগ কৰা তেনেহলে x plus 8 is to y plus 8 equal to কিমান হয় 3:4 হয় কিমান হয় 3:4 হয় এই ইষ্টক আমি কেনেকৈ লিখিব পাৰো সোয়া এই ইষ্টক আমি লিখিব পাৰো x plus 8 by y plus 8 equal to 3/4 হয় 3/4 এতিয়া যদি আমি এক বজ্ৰপূৰণ কৰি দিও তেনেহলে কি হ'ব 4 into x plus 8 whole into equal to 3 into y plus 8 এইটো হ'ব সো আমি ইয়াৰ পৰা কৰি যাম তো কৰিলে 4 into x 4x আকৌ কি আছে 4 into 8 মানে 32 equal to 3 into y 3 into y 3y 3 into 8 24 হ'ব সো ইয়াৰ পৰা যদি আমি যিকোনো এটা ভ্যালু উলিয়াই লব পাৰো তেনেহলে আমি কি পাম যিকোনো এটা মান পাম সো ইয়াৰ পৰা আমি কি কৰো হয়তো x এর মান হয়তো y এর মান যিকোনো এটা উলিয়াই লও 4x এফালে 32 প্লাস আছে এফালে গলে কি হবে মাইনাস হবে 32 মাইনাস হবে থাকিব কি 3y plus 24 minus 32 এটু করিলে কেমন হবে 4x equal to 3y minus 8 এটা পাই যাবা ইয়াৰ পৰা যদি আমি x এর মানটো উলিয়াই লও x equal to ইফালে পূরণ আছে ইফালে গলে কি হবে হরণ হবে divided by 4
সো এটিকে আমি 2 নাম দিও xৰ মান 2ত একত বহুৱাই পাও xৰ মান একত বহুৱাই পাও xৰ মান একত বহুৱাই পাও 3 xৰ ঠাইত আচ্ছা এক নম্বৰ ইকুৱেশ্যন দি লও আগতে 3x = twice y ফলে সোয়া 3 into 3y minus 8/4 = 2y 2y 3 3 গুণ 9 y 3 8 গুণ 24 ইফাল থাকিল 4 ইফাল থাকিল 2y সো ইয়াক আমি এটু হরণ আছে হিফালে গলে কি হবো পূরণ হবো 9y - 24 = 8y সো ইয়াতে ঠাই নহয় সো আমি ইয়াতে কৰিবলৈ চেষ্টা কৰিম সবা 8y ইফালে লৈ যাম আৰু 24 হিফালে লৈ যাম 9y - 8y হবো প্লাস আছে আৰু এটো মাইনাস আছে হিফালে গলে প্লাস হবো 24 so y = 24 y = 24 এতিয়া সোয়া 9টা y এর পৰা যদি 8টা y বাদ দি দেও কিমান থাকিব 24 থাকিব 24 থাকিব ইয়াৰ পিছত y এর মান যিকোনো এটাত বহাই দিয়া একত বহাই দিয়া y এর মান একত বহাই পাও একত বহু পাও কিমান আছিল 3x = twice y 3x = 2 into 24 তিনি ফালে পূরণ আছে হলে গলে কি হবো হরণ হবো 2 into 24 তিনি 24 মদত 8 বার হলো এতেকে সংখ্যাটো তো কি হবো এটা 16 পালো আৰু এটা কিমান পালো 24 পালো ৰবা চাইহো ক্যাপচার হইছে না নাই সুন্দৰকৈ ক্যাপচার হইছে মই আৰু ভাবিলো কিবা দেখা সেকা না যায় নেকি একেবারে সুন্দৰকৈ দেখা গৈ আছে তো বহুত ভাল লাগি আছে ইয়াৰ পিছৰ অংকটো এটো তোমালোকে স্ক্রিনশট কৰি লব পাৰা আৰু যদি লিখি আছা বা বুজি আছা নিজে নিজে কৰিবা বুজি কেনে তথাপি হ'ব জাস্ট আইডিয়াটো লৈ লোৱা ইয়াৰ পিছত আমি 6 নম্বৰ অংকটো কৰিম 6 নম্বৰ 6 নম্বৰটো কি দি আছে এটা ভগ্নাংশৰ হৰটো লবৰ দুগুণতকৈ 1 কম হৰ যেটো আছে লবৰ দুগুণতকৈ 1 কম যদি হৰ আৰু লব দুয়োটাৰ পৰা 1 কমোৱা হয় তেন্তে ভগ্নাংশটো হয় 1/2 এতেকে ভগ্নাংশটো নিৰ্ণয় কৰিব দিছে লেট ধৰা হল
তো x by y ভগ্নাংশটো কি x by y ফার্স্ট অ্যাকর্ডিং টু কোশ্চেন 1st অ্যাকর্ডিং টু কোশ্চেন কি আছিল যে হৰটো লবৰ দুগুণতকৈ এক কম দুগুণতকৈ এক কম তেনেহ'লে x ইকুৱেল টু টুৱাইছ y মাইনাছ 1 হ'ব টুৱাইছ y মাইনাছ 1 এইটো হৈ গ'ল এক নম্বৰ দি দিয়া 2 নম্বৰ সেকেন্ড অ্যাকর্ডিং টু কোশ্চেন 2nd অ্যাকর্ডিং টু কোশ্চেন কি আছিল যে দুটাৰ পৰা যদি এক কমোৱা হয় কি হয় ভগ্নাংশটো হৈ গৈ হাফ x minus 1 y minus 1 equal to half ইয়াৰ পৰা আমি বজ্ৰপূৰণ কৰি দিও 2 into x minus 1 equal to 1 into y minus 1 सवा 2x minus এটা হবো 2 হবো equal to y minus 1 হবো আমি যদি এইকেটা হিফালে লৈ যাও আৰু এটো হিফালে আনো কি হবো x minus twice x minus y equal to minus 1 plus 2 আমি এটো ইফালে আনিছো প্লাস আছে মাইনাস হইছে আৰু এটো মাইনাস আছে হিফালে গলে প্লাস হবো সো নেক্সট ইয়াৰ পৰা আমি কি পাম twice x minus y equal to 1 পাম এটো দিয়া 2 নাম্বার সো ইয়াত আৰু নধৰে আমি এটো সাইড আচ্ছা এতিয়া আমি x ৰ মান 2 ত বহুৱাই পাও x ৰ মান 2 ত বহুৱাই পাও দুইত বহুৱাই পাও x ৰ মান কত বহুৱাই পাও দুইত বহুৱাই পাও 2 নম্বৰ ইকুৱেচনটো লিখি লোৱা twice x minus y equal to 1 x ৰ মান কিমান আছে twice y 2y minus 1 twice y minus 1 minus y equal to 1 ইয়াৰ পৰা আমি কি পাম 4y minus 2 minus 2 পাম minus 2 minus y ঠিক আছে না ঠিকই আছে equal to 1 ইয়াৰ এতিয়া চোৱা চাৰিটাৰ পৰা যদি দুটা বাদ দিয়া তেনেহলে কি থাকিব তিনিটা y থাকিব equal to 1 এটো হিফালে গলে প্লাস হ'ব 2 3y equal to 3y equal to 3/3 পাম কি পাম 3/3 পাম 3 ভিতৰত একবাৰ যায় সো y equal to 1 এতিয়া আমি নেক্সট কি কৰিম y ৰ মান y ৰ মান কত বহাম 2 ত বহাই দিম বা একত বহাই দিম একত বহালে হৈ যাব একত বহাই পাম একত বহাই পাও একত বহালে কি পাম সো এক নম্বৰ ইকুৱেচনটো লিখি লও এক নম্বৰ ইকুৱেচনটো কি আছে x equal to twice y minus 1 so 2 into 1 minus 1 2 ৰ পৰা যদি এক বাদ দিয়া তেনেহলে 1 থাকিব এতেকে নিৰ্ণয় ভগ্নাংশটো
ভগ্নাংশ to x by y equal to 1/1 আহি গৈছে সো ভগ্নাংশটো 1 হৈ যাব সো ইয়াৰ পিছত 7 নম্বৰ অংকটো কৰিম নম্বৰটো কি আছিল চাই লোৱা এটা ভগ্নাংশৰ লবক 2 ৰে পূৰণ কৰিলে আৰু হৰৰ লগত 2 যোগ কৰিলে লবৰ লগত 2 পূৰণ আৰু হৰৰ লগত 2 যোগ কৰিলে ভগ্নাংশটো কি হয় 6/7 হয় আৰু যদি হৰক 2 ৰে পূৰণ আৰু লবৰ লগত 2 যোগ কৰা হয় তেনেহলে ভগ্নাংশটো হৈ গৈ হাফ তেনেহলে ভগ্নাংশটো উলিয়াব লাগে সে ভগ্নাংশৰ গণিত সো আমি একে ৰাখিম ধৰল ভগ্নাংশটো x/y জাস্ট এখিনি মিছি দিও আৰু নাম্বাৰটো চেঞ্জ কৰি দিও 1st according to question first according to question কি কৈছে লবক 2 ৰে পূৰণ আৰু হৰৰ লগত যদি আমি 2 ৰে যোগ কৰো ইয়াতে হৰ আৰু লব কোনটো এটো কথাটো মই পাহৰি গলো যেটো দি আমি হৰণ কৰি আছো হেতু হল হৰ আৰু বাকি যেটো থাকে হেতু হল লব বুজি পাইছা যেটো দি আমি হৰণ কৰি আছো হেতু হল হৰ মানে y দি হৰণ কৰি আছো হৰ বাকি যি থাকিল মানে হেতু লব আচ্ছা লবৰ লগত 2 ৰে পূৰণ 2x 2 ৰে পূৰণ আৰু হৰৰ লগত যদি আমি 2 যোগ কৰো তেন্তে হয় গৈ 6/7 হয় ইয়াৰ পৰা আমি সিম্পলিফাই কৰো ইফালে সবা 14x ইফালে কি হল 14x পূৰণ কৰিলে আৰু বুজি যদি নপোৱা 2x into 7 equal to 6 into y plus 2 ইফালে সোয়া 14x equal to 6y plus 12 আর নহলে এটুক আমি এনেকেই রাখিব পাৰো অলপ সুবিধা হ'ব 6y plus 2 রাখিলে এফালে 14 কি আছে পূরণ হয়েছে হলে গলে কি হ'ব হরণ হয়ে যাব তাহলে থাকবে x 6y plus 2 14 এটু 2 দি কাটিলে 3 বার এটু 2 দি কাটিলে 7 বার সো ইফালে থাকিল কি 3y plus 2 by 7 এটু যদি করো আমি 3y plus 6 by 7 এতে আমি x এর মান সেকেন্ড অ্যাকর্ডিং টু কোশ্চেন আছে ইয়ার পরে তো x উলাই ললো 2 and d according to question কি দিছে এবার হরক ধীরে পূরণ আর লবর লগত 2 যোগ লবর লগত x plus 2 by y twice y equal to half ইয়ার পর আমি কি লিখিব পারো twice y equal to 2x plus 4
সো ইয়াৰ গোটেইখিনিৰ পৰা আমি 2 ৰে যদি হৰণ কৰি দিওঁ y equal to x plus 2 এটো দিয়া 2 এতেকে x এর মান 2 বহুয়াই পাও 2 বহুয়াই পাও 2 বহুয়াই পাও 2 নম্বর ইকুয়েশন কি আছিল 2 নম্বর ইকুয়েশন এটুক আমি আচ্ছা এটুক এক দিয়া y plus y equal to plus নহয় y equal to x plus 2 ইয়াৰ পৰা x এর মান কিমান পাইছো y equal to x এর মান পাইছো 3y plus 6 by 7 plus 2 y equal to এটো লহা গলোৱা 7 হাতৰ ভিতৰত একবাৰ যায় এতিয়া আমি 3y plus 6 লিখিব পাৰো আৰু এইখিনি 1 ৰ লগত পূৰণ এতিয়া চোৱা ইয়াৰ তলত মানে মানে 1 আছে 1 হাতৰ ভিতৰত যায় 7 বাৰ প্লাস 7 2 গুণ 14 ইয়াৰ পৰা আমি কি লিখিব পাৰো এতিয়া চোৱা এটো পূৰণ কৰি দিয়া 7y equal to 3y plus 20 আমি এইফালে লিখিম এটো ফেলে প্লাস আছে এফালে আনিলে মাইনাস হবে 7y minus 3y equal to 20 এতিয়া সোয়া হাতটার পৰা যদি আমি তিনিটা বাদ দিও তেনহলে থাকিব 4টা y equal to 20 চাৰিফালে পূৰণ আছে সিফালে গলে কি হ'ব হৰণ হ'ব সো y equal to 20/4 5 এই y এর মান এক নাম্বার ইকুয়েশনত বহাই দিয়া y এর মান একত বহুয়াই পাও একত বহুয়াই পাও y এর মান একত বহুয়াই পাও x equal to 3y plus 6/7 3 into 5 plus 6/7 15 যোগ 6 7 21 7 equal to 3 এটাকে ভগ্নাংশটো মই ইয়াতে লিখি দিলো x এর মান কিমান পাইছা x এর মান পাইছা 3 y এর মান কিমান পাইছা 5 সো ভগ্নাংশটো এইখিনি সো চাই আহিব লগা হয় যে স্পেসটো মানে ভর্তি হয়েছে না নাই যদি আকৌ ভিডিও স্টপ হৈ যায় মই ইফালে ভক ভক কৰিলে লাভ নহব কোনো সো নেক্সট আমি 8 নাম্বারটো কৰিম 8 নাম্বারটো কি দিছে ভগ্নাংশৰ গণিত দিছে হ্যাঁ এটো এটা ভগ্নাংশৰ গণিত তেনলে এইখিনি আৰু মুছি দিব নালাগে এইখিনি মুছি দি আছো
লেট ধৰা হ'ল ভগ্নাংশটো x বাই y কি x বাই y এটা ভগ্নাংশ হৰ আৰু লব প্ৰত্যেকৰে লগত 1 যোগ কৰিলে ভগ্নাংশটো হয়গৈ 4/5 আৰু হৰ আৰু লব প্ৰত্যেকৰে পৰা 5 বিয়োগ কৰিলে ভগ্নাংশটো হয় 1/2 ভগ্নাংশটো নিৰ্ণয় কৰিব লাগে প্ৰত্যেকৰ লগত 1 যোগ কৰিলে 4/5 হয় 1st according to question x plus 1 by y plus 1 equal to 4/5 এটা আমি অলপ বজ্ৰপুৰণ কৰি দিও কি আহে so x plus 1 into 5 equal to y plus 1 into 4 ভাঙি দিয়া 5x plus 5 equal to কিমান হ'ব 4y plus 4 আমি 4y টো ইফালে আনিম আৰু 5 টো ইফালে লৈ যাম 5x minus 4y equal to 4 minus 5 ইয়াৰ পৰা আমি লিখিব পাৰো 5x minus 4y equal to minus 1 এক নম্বৰ দি দিয়া second according to question 2 and d according to question গোটেইখিনিৰ পৰা মানে 2 ৰ পৰা যদি 5 বিয়োগ কৰো তেনেহলে কি হ'ব 1/2 হ'ব second according to question 5 minus y 5 equal to 1/2 so এইখিনি আমি ইয়াতে লিখিম তলত ঠাই নোহোৱাৰ কাৰণে বজ্ৰপুৰণ কৰি দিয়া 2 into x minus 5 equal to y 5 into 1 ইয়াৰ পৰা আমি কি লিখিব পাৰো যে 2x minus 10 equal to y minus 5 5 টো যদি ইফালে আনো কি হ'ব 2x minus 10 plus 5 equal to y থাকিব so 2x minus 10 ৰ পৰা যদি আমি plus 5 কৰি দিও তেনেহলে কি থাকিব minus 5 থাকিব equal to y এটো 2 দিয়া y এর মান একত বহুৱাই পাও so y এর মান একত বহুৱাই পাও একত বহুৱাই পাও এক নম্বৰ ইকুৱেশ্যন কি আছিল চোৱা 5x minus 4y equal to minus 1 so 5x 4 into 2x minus 5 equal to minus 1 5x minus a plus a minus 4 into 2 8x minus a plus 4 into 5 20 equal to minus 1 so এইখিনি ইয়াত নধৰে so আমি ইয়াতে কৰিম 8 টাৰ পৰা যদি আমি 5টা বাদ দিও তেনেহলে কিমানটা থাকিব minus 3টা x থাকিব minus 3টা 20 ইফালে প্লাস আছে ইফালে গলে মাইনাস হ'ব minus 1 minus 20 minus 3x equal to minus 21 minus cancel x equal to 3 ইফালে পূরণ হৈ আছে ইফালে করে কি হ'ব হরণ হ'ব to 7 so x equal to 7 এতিয়া x এর মান যে কোনো এটা সমীকরণত বহাই দিম ভ্যালু আমি পাই যাম 2 বহাই দিম x এর মান 2 বহাই পাও 2 বহাই পাও
x ৰ মান 2 বহুৱাই পাওঁ 2 নম্বৰ ইকুৱেশ্যনটো কি আছিল 2x - 5 equal to y 2x - 5 equal to y 2 into 7 minus 5 equal to y 14 minus 5 equal to y 9 equal to y so মই ভগ্নাংশটো ইয়াতে লিখি দিলো কি কি ওলাইছে x ৰ মান ওলাইছে 7 y ৰ মান ওলাইছে কিমান 9 so মই ভগ্নাংশটো হল এইটো হল आंसर তলত লিখি দিবা ভগ্নাংশটো হৈছে ইমান so ইয়াৰ পিছত আমি কোনটো অঙ্ক কৰিম 9 নম্বৰ অঙ্ক সেম কাহিনী ৰিপিট হৈছে ভগ্নাংশৰ কথা সো তেনেহলে আমি এইটো আৰু মুছি নিদিও কি আছে চোৱা এটা ভগ্নাংশৰ হৰৰ লগত 5 যোগ কৰিলে আৰু লবৰ পৰা 5 বিয়োগ কৰিলে ভগ্নাংশটো হয় গৈ 1/7 আকৌ লবৰ পৰা 3 বিয়োগ কৰিলে আৰু হৰত 3 যোগ কৰিলে ভগ্নাংশটো হয় গৈ 1/3 ভগ্নাংশটো নিৰ্ণয় কৰিব লাগে সো ভগ্নাংশটো আমি ধৰি লৈছো কি ধৰি লৈছো x/y কি ধৰি লৈছো x/y so first according to question কি আছিল যে হৰৰ লগত 5 যোগ আৰু লবৰ পৰা 5 বিয়োগ লবটোৰ পৰা 5 বিয়োগ হৰৰ লগত 5 যোগ কৰিলে কিমান হ'ব ভগ্নাংশটো হ'ব 1/7 ইয়াক অলপ মানে মছলাপাতি দি ৰান্ধি চান্ধি দিও মানে বজ্ৰপূৰণ কৰি দিও 7 into x minus 5 equal to y plus 5 into 1 so ইফালে হ'ব 7x ইফালে হ'ব 35 y plus 5